এইকেইটা দিয়া বুলি নহলে চাগে কি কি দিলা মনটো ইনে মানে ব্লগ বনাইছে Good evening everyone, welcome back to my YouTube channel. Namratar para YouTube channel tule punorbar moi namrate apnalok hokoluke swagatam janaisu. Asha koru hokolor bhal, moru bhale. Aru aji ei video tu start korisu mar ghoror para gas company para. Aru gas company aji sage etu video shekh hobo. Aru ya dekhise je DSC 41 etu hoise amar quarter number tu jot neki moi dagor hoisu jot mor hoihob tu par hoise school college or para ধৰি সকলো বিলাক মই এই ঘৰটোতে শেষ কৰিছিলো লগতে এই ঘৰটোৰ পৰা বিয়াও হৈছো কিন্তু ইয়া দেখিছে যে আজি সব বস্তু খেলি মেলি হৈ আছে কাৰণ আমি এই কোৱাৰ্টাৰটো এৰি থৈ নতুন এটা ঘৰলৈ শিফট হৈছো আৰু তাকে বস্তুবিলাক ইয়া লাহে লাহে কঢ়িয়াই মানে হৈয়ে গল আৰু এইবিলাক দেখিছে যে মই সৰুতে আঁকিছিলো এতিয়া দেখি বেয়া লাগিছে যিকি নহওক আমি যি কোৱাৰ্টাৰটো এৰিবই লাগিব তাৰ বাবে এই আয়োজন চলি আছে পিঠা বনাই থকা হৈছে দেখিছে কালি ভিডিওটো আধাতে শেষ কৰি দিলো আৰু আজি হৈছে নেক্সট ডে আৰু কাইলে আমাৰ ঘৰ লোৱা সকাম আছে আৰু আজি আহিলো নতুন ঘৰলে কাম কিছুমান কৰিবলগীয়া আছে সেইখিনি সব কৰি মেলি সফা কৰি থৈ যাব লাগিব আজি ইয়াতে থকা হ'ব কাইলে সকাম আছে যেহেতু আৰু এতিয়া মই আপোনালোকক আমাৰ ঘৰটো ইনি দেখুৱাম অকনমান ভিডিওটো শেষলৈকে চাই থাকিব কোৱাৰ্টাৰ পৰা আমাৰ যেহেতু ঘৰটো ওচৰতে লৈছো বেছি দূৰ নহয় সেই আমি কেইবাবাৰো এনেদৰে অহা যোৱা কৰিবলগীয়া হৈছে আৰু এতিয়া এই কিচেনত কিছুমান বস্তু মই এতিয়া উলিয়াই আছো এইবোৰ সব সিজেল কৰিব লাগিব বহুত বেছি কাম আছে যিমান পাৰো দেখুৱাবলৈ চেষ্টা কৰিম মানে কি ভিডিওটো কৰি ৰাখিছো যাতে পিছত চাব পাৰো আৰু এফালে এয়া বিছনা কাৰণে আনিলে মেট্ৰেছ ঠিক ৰেডি কৰিছে এফালে এটো আমাৰ মাহতৰ ৰুম হ'ব আৰু এফালে ঠিক ঠাক কৰা প্ৰায় হৈ গ'ল এই আলনাডাল মানে কোট থওঁ তাকে মানে আমি ভাবি পোৱা নাই এফালে ভাবিলো এটো সাইডে থলে ভাল হ'ব এটো সাইডে থলে ভাল হ'ব সবতে মানে নেকে থৈ মানে চাইছো কিন্তু কোনো এটা সাইডে মিলা নাই চাওচোন ডাল কি হয় পিছলে ৰবা এইবোৰ গজাল ভালকে থৈ যোৱা নাই দেই একদম পইছে যত আৰু আমাৰ আগফালৰ পৰিবেশটো দেখাই দিছো আপোনালোকক সেইটো বলে সিনেমা হল হেনো সৰু কিবা সিনেমা হলটা এইখিনি আৰু ইয়া চাহ বাগান আছে ইয়াতে ইয়া পাততুলিও আছে আগফালে গুটি বিলাক বস্তু আনি সব আগফালে থৈছে সব এতিয়া ভিতৰলৈ নিয়া হ'ব কিমান যে কাম কৰিবলগীয়া আছে নহয় দেখিয়ে মানে কিবা লাগি গৈছে কেনেকে যে কৰি শেষ কৰিম তথাপিতো আৰু কৰিব লাগিব উপায় নাই আৰু তাকে কৰি আছো লাহে লাহে আৰু এফালে মায়ে বু ফুল ৰুইছিলে কোৱাৰ্টাৰত থাকোতে এই সকলো বিলাক ইয়া আনিছে এইবোৰ সব ভালকে সফা তফা কৰি মেলি ভালকে সিজিল কৰিব লাগিব আৰু মা পাপা ইয়া ফটো এখন মাৰি লৈছো আৰু আমি গুটেকিটা ফটো এখন মাৰি লৈছো কোৱাৰ্টাৰটো আগত কাৰণ জামকে যেহেতু ইনে সিন এটা থাকি যাব আৰু ধৰি লওক কিন্তু ফটো মাৰি থোৱাই হয় তথাপিতো শেষৰ দিন বুটি আৰু আজি ঘৰলে আহি তাৰ পাছত গুটেখিনি আগফালে বহি তাকে অকনমান চাইছো কেনেকে কি কৰা হ'ব আৰু গধূলি সময়ত হলে কিবা কিবি এটা খাবলে মন যায় আৰু আজি নতুন ঘৰ যেহেতু একো তেনেকে বনোৱা নাই হে গধূলি সময়ত ইফালে পিজ্জাও খালো তাৰ পিছত চাওমিনো খালো তাৰ পিছত পুতু আৰু মই মানে থিয়েটাৰখন চাবলৈ যাম বুলি ভাবিছো তাকে আৰু ইয়াতে খাই বই লৈছো মানে উলাই গলেই ভুক লাগিব এটো কাৰণে ইয়াতে খাই লৈছো আৰু গধূলি সময়ত মানে ওচৰ মানুহ ঘৰে খাবলৈ দিব আজি ঘৰত বনোৱা নহব আৰু এফালে মই আৰু পুতু স্কুটিতে গৈছো মানে টিকেট লৈ থোৱা আছিল কাৰণে যাবলৈ ওলাইছো নহলে বাৰ আজি নকলো হয় আৰু এয়া আহি পালহি থিয়েটাৰ আজি প্ৰথম দিন কাৰণে অকনমান আজি দেৰি হৈছে আৰু এখন ৰাজতিলক থিয়েটাৰ আছিলে শ্যামন্তিকা আৰু ৰাগৈ নিতমৰ ভাল লাগিলে থিয়েটাৰখন চাই আৰু থিয়েটাৰখন ষ্টাৰ্ট হৈ গ'ল
থিয়েটাৰ চাই সোনকালে ঘৰলৈ গুচি আহিলোঁ আৰু এতিয়া 11টা মানে বাজিলে ভাত পানী খাই আজৰি হ'লোঁ আৰু আজি নতুন ঘৰতে আজি প্ৰথম হোম এইটো আমাৰ ৰুম ভালকৈ দেখাম আপোনালোকক আৰু কাইলৈ যিহেতু সকাম আছে ডাইৰেক্ট কাইলৈ মই ভিডিঅ' দেখুৱাম আপোনালোকক সকামৰ ভিডিঅ' আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'টোত আকৌ লগ পাম গুড নাইট